हेलो फ्रेंड्स, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। আজি এটা নতুন ভিডিঅ' লৈ আনিছোঁ আপোনালোকৰ ওচৰত। আজিৰ ভিডিঅ'টো দেখুৱাবলৈ গৈছোঁ টেঙা আমৰ আচাৰ। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিম। আমকেইটা মই ধুনীয়াকৈ ধুইছোঁ, ৰেডি কৰি লৈছোঁ। আৰু আমকেইটা হ'ল আমাৰ গছৰে হয়, টেঙা আম, একদম আচাৰ বনাবলৈ পাৰফেক্ট। আৰু মই ইয়াতে আম লৈছোঁ 6টা, ডাঙৰ ডাঙৰ 6টা আম লৈছোঁ। ডাঙৰ ডাঙৰ মানে মিডিয়াম চাইজৰ, ইমান ডাঙৰো নহয়, মানে আচাৰ বনাবলৈ পাৰফেক্ট। আৰু আপোনালোকে ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ চাই যাব। প্ৰথমতে মই আমকেইটা কাটি ল'ম। এনেকৈ আমখিনি কাটি ল'লোঁ পিচ পিচ কৰি। আপোনালোকে যিমান চাইজৰ আপোনাৰ নিজৰ ইচ্ছামতে চাইজটো কৰি ল'ব পাৰে। মই এনেকুৱা ধৰণৰ কাটিছোঁ, ইমান চাইজৰ, আৰু মাজৰ গুটিটো ওলাই পেলাই দিছোঁ। আৰু এতিয়া মই আমখিনিত 3 চামুচমান নিমখ দিম। এতিয়া আমখিনি ধুনীয়াকৈ মিহলাই লৈছোঁ, নিমখখিনি চাৰিওফালে লাগি যোৱাকৈ। তাৰপিছতে ইয়াতে এখন ঢাকন লগাই কিনে ৰাতিটোও ৰাখিম। আৰু এতিয়া মই ৰাতিপুৱা দেখুৱাইছোঁ আমখিনি। যিখিনি মই আমত নিমখ দি ৰাতিটো থৈ দিছিলোঁ, এয়া নিমখৰ পানীখিনি ওলাই গৈছে। এতিয়া মই আমৰ পৰা নিমখৰ পানীখিনি পেলাই দিম। আৰু এতিয়া আমখিনিৰ যিখিনি পানী আছিলে মই গোটেই ওলাই পেলাই দিলোঁ। আৰু চাব আপোনালোকে আমখিনি কি ধুনীয়াকৈ নৰম হৈ গৈছে। আৰু এতিয়া আচাৰ বনাবলৈ একদম ধুনীয়া হ'ব। আৰু আমখিনিত মই 1 চামুচমান ৰংগুড়া দি দিলোঁ। এতিয়া আমখিনি ধুনীয়াকৈ ৰংগুড়াৰ লগত মিহলাই মিক্স কৰি লৈছোঁ। তাৰপিছতে এখন ডলাত মই এখন পেপাৰ দি কেনে আমখিনি মেলি দিছোঁ। আৰু এইখিনি মই এতিয়া ৰ'দত দিম। ৰ'দটো আজি ধুনীয়া হৈ আছে। চাই লওঁ ৰ'দটো এদিনত শুকালে, যদি কাঢ়া ৰ'দ হয় এদিনতে হৈ যায়। যদি ৰ'দটো অলপ কম হয় তেতিয়াহ'লে 2 দিন বা 3 দিন লাগি যায়। তো মই আপোনালোকক দেখুৱাই আছোঁ। তো এতিয়া মই ৰ'দৰ পৰা লৈ আনিলোঁ, আপোনালোকে চাব পাৰে। বেছি শুকোৱা নাই, আৰু অলপ শুকাব লাগিব। তো অকণমান আকৌ ৰ'দত দি দিম মই। আৰু বেছি ৰ'দত দিলেও, বেছি শুকালেও বেয়া, সেইকাৰণে মই বেছি নাৰাখোঁ। এনে অলপ আৰু 10 মিনিটমান ৰ'দত দিম। আৰু এতিয়া মই মছলাখিনি ৰেডি কৰিম। মছলাখিনি মই লৈছোঁ, 5 ফোৰণ লৈছোঁ, জিৰা লৈছোঁ, ধনিয়া লৈছোঁ, আৰু বগা বেহৰ, ক'লা বেহৰ লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছামতে মছলাখিনি ল'ব পাৰে। তো মই এইখিনি লৈছোঁ। এতিয়া মই মছলাখিনি অকণমান ভাজি ল'ম ধুনীয়াকৈ। আৰু এতিয়া মছলাখিনি ভজা হৈ গ'ল। আৰু এতিয়া মই মিক্সিত দি গুড়ি কৰি ল'ম মছলাখিনি। আৰু মছলাখিনি ৰেডি হৈ গ'ল। আৰু এটা কেৰাহী লৈছোঁ, কেৰাহীটো গৰম হ'ব দিছোঁ। আৰু ইয়াতে মই দিম মিঠাতেল। আৰু এইখিনি গুড়ি কৰি লোৱা মছলাখিনি ৰেডি কৰি লৈছোঁ। আৰু এইখিনি হ'ল আমখিনি অকণমান শুকোৱাৰ পিছত এনেকুৱা হৈছে। আৰু লগতে লৈছোঁ এটা কাঁচৰ বটল, ভালকৈ ধুই গৰম পানীৰে শুকুৱাই ধুনীয়াকৈ লৈছোঁ। পানী থাকিলে আচাৰটো বেয়া হৈ যায়। আৰু কেৰাহীটো একেবাৰে গৰম হৈ গ'ল, তেলটোও বহুত গৰম হৈ গ'ল, লাগাতকৈ বেছিয়ে হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি আৰু মছলাখিনি লৈছোঁ। ভোট জলকীয়া 2টা লৈছোঁ। তেলটো গৰমে হৈ আছে, কেৰাহীটো নমাই আনিছোঁ। আৰু নমাই আনিয়ে গৰম তেলতে আমখিনি ঢালি দিছোঁ। গোটেই আমখিনি ঢালি কেৰাহীটোতে মিক্স কৰি দিছোঁ। আৰু এতিয়া দিম মছলা, যিখিনি মই মছলা ৰেডি কৰি ৰাখিছিলোঁ গুড়ি কৰি, সেইখিনি মছলা 2 চামুচ দিলোঁ। দি কেনে এতিয়া আমখিনি মই আৰু মছলাখিনি মিক্স কৰি লৈছোঁ ভালদৰে, যাতে মছলাখিনি আৰু আমৰ লগত মিহলি যায়। লগতে অলপ ৰংগুড়া অলপ দি দিছোঁ। অলৰেডি মই ৰংগুড়া দিছিলোঁৱে, আৰু অলপ দি দিছোঁ, কালাৰটো ধুনীয়া আহিব। আৰু লগতে দিম 1 চামুচমান নিমখ দিয়াৰ পিছত আকৌ মিক্স কৰি লৈ ল'ম ভালদৰে, যাতে আমখিনি ধুনীয়াকৈ মছলাখিনি লাগি যায়। আৰু লগতে দিম মই ইয়াতে অকণমান ৰেড চিলি।
কালাৰটো ধুনীয়া আহে তাৰ কাৰণে ৰেড চিলি অকণমান দি দিছোঁ, বেছি দিয়া নাই কাৰণ মই ইয়াতে ভোট জলকীয়া দি দিম আচাৰত, সেইকাৰণে বেছি জ্বলা হৈ যাব। ৰেড চিলি দিলে সেইকাৰণে বেছি দিয়া নাই, অলপে দিছোঁ। এয়া চাওক আপোনালোকে কালাৰটো বহুত ধুনীয়া হৈছে। এনে ধৰণৰ আপোনালোকে আচাৰ ঘৰত বনাব। মছলা যদি অলপ কম যেন লাগে আপোনালোকে আৰু অলপ মছলা দিব পাৰে। মই অলপ কম যেন লাগিছে সেইকাৰণে অলপ মছলা দি দিছোঁ। বাকী যিখিনি মছলা ৰৈ যায় সেইখিনি মই ধুনীয়াকৈ থৈ দিম। এয়া চাওক আপোনালোকে কালাৰটো চাওক, আপোনালোকে আমৰ কালাৰটো বহুত ধুনীয়া হৈছে। আৰু মই ইয়াতে ভিনেগাৰ দি দিম। ঠাণ্ডা হোৱাৰ পিছতে আপুনি তেলটো ঠাণ্ডা হৈ যোৱাৰ পিছত আচাৰৰ যিখিনি তেল দিছে সেইখিনি ঠাণ্ডা হৈ যোৱাৰ পিছতে ভিনেগাৰটো দিব। তো মই ভিনেগাৰটো দি দিম কাৰণ আচাৰটো বেছি দিনলৈ থাকিব, ভালে থাকিব, বেয়া নহয়। মই ভিনেগাৰ 3 চামুচমান দি দিছোঁ ইয়াতে, তাৰপিছত মিক্স কৰি দিছোঁ ধুনীয়াকৈ। আৰু এতিয়া মই কাঁচৰ বটলত, যিটো মই কাঁচৰ বটল ধুনীয়াকৈ ধুইছোঁ ৰাখিছিলোঁ, একদম পানী নাৰাখিব, অলপো পানী যদি লাগি থাকে আচাৰটো বেয়া হৈ যায়। একদম শুকান হ'ব লাগে বটলটো, যাতে পানী নাথাকে। তো সেইকাৰণে আচাৰটো বহুত দিনলৈ ভালে থাকে। এতিয়া মই আচাৰখিনি বটলত ভৰাই ল'লোঁ আৰু এতিয়া মই এসপ্তাহমান পূৰা ফুল ৰ'দত দিম। এসপ্তাহ মানে মাজে মাজে দি থাকিব, যিমানে ৰ'দত দিব সিমানে আচাৰখিনি ভালে থাকিব আপোনাৰ। এয়া মোৰ আচাৰ ৰেডি। আৰু যদি আপোনালোকে এই আচাৰখিনি বনাব বিচাৰিছে এনেকৈ বনাব পাৰে ঘৰত। আৰু মই কেৰাহীত অকণমান, যিটো কেৰাহীত মই আমৰ আচাৰখিনি মিক্স কৰিছিলোঁ সেইখিনিতে অকণমান তেল গৰম কৰি জলকীয়া এটা দি, ভোট জলকীয়া, বেছি জ্বলা নকৰোঁ যিহেতু বাচ্চাও খাব পাৰে, তেনেকৈ মই বেছি জ্বলা নিদিওঁ, ভোট জলকীয়া এটাই দিলোঁ। এতিয়া মই সেইখিনি তেলখিনি আৰু ভোট জলকীয়াটো মই ইয়াতে আচাৰত ঢালি দিম। এতিয়া মোৰ আচাৰখিনি কমপ্লিট হৈ গ'ল। আপোনালোকে বিচাৰে যদি তেল অকণমান বেছিও দিব পাৰে, কিন্তু এইখিনি তেলতে হৈ যায় আচাৰটো। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে কমেণ্ট কৰি জনাই দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। নেক্সট ভিডিঅ' এটাত আকৌ লগ পাই আছোঁ। আজিৰ কাৰণে বাই বাই।